খাদ্য আৰু অসামৰিক যোগান বিভাগৰ যোগেদি সমবায় সমিতি যোগে গ্ৰাহকলৈ নিম্ন মানদণ্ডৰ বুট প্ৰদান কৰাৰ অভিযোগ উঠিছে। শেহতীয়াকৈ সমবায় সমিতিৰ যোগেদি যি বুট হিতাধিকাৰীক বিতৰণ কৰিছে সেয়া অতিকৈ নিম্ন মানদণ্ডৰ আৰু খাদ্যৰ অনুপযুক্ত বুলি অভিযোগ উঠিছে। সৰু সৰু শিলৰ টুকুৰা জাবৰ জোথৰ ওলোৱাৰ লগতে ভেঁকুৰে ধৰা বুট গ্ৰাহকসকলক বিতৰণ কৰাত অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। খাদ্যৰ নামত যোগান বিভাগে অখাদ্য বিতৰণৰ দ্বাৰা সাধাৰণ লোকসকলৰ স্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই আনিছে। ইফালে মেৰাপানীত বুট বিতৰণতো সংঘটিত হৈছে ব্যাপক অনিয়ম। তৰাণী সমবায় সমিতিয়ে গ্ৰাহকক 2 কেজিকৈ বিতৰণ কৰাৰ পৰিৱৰ্তে দৈয়াং চাওদাং পথাৰ আদি বিভিন্ন সমবায় কোনোৱে যদি 900 গ্ৰাম কোনোবাই আকৌ 700 গ্ৰাম পৰ্যন্ত বিতৰণ কৰিছে বুট। নিম্নমানৰ বুট বিতৰণ কৰাৰ লগতে বিতৰণতো চূড়ান্ত অনিয়ম সংঘটিত হোৱাত দৈয়াং আঞ্চলিক ছাত্ৰ সন্থা আৰু দৈয়াং চুতীয়া ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। যোগান বিভাগক খাদ্যৰ নামত বৰবিহ প্ৰদান বন্ধ কৰি উন্নতমানৰ বুট যোগানৰ লগতে বিতৰণৰ প্ৰতিক্ৰিয়াত দুৰ্নীতি ৰোধ কৰিবলৈ সংগঠন দুটাই দাবী উত্থাপন কৰিছে। সমবায় সমিতিৰ দ্বাৰা যি নিম্ন মানদণ্ডৰ যি বুট বিতৰণ কৰি আছে বা অন্যান্য সামগ্ৰী বিতৰণ কৰি আছে, আমি দেখিব পাইছোঁ তাত অতি নিম্ন মানদণ্ডৰ যোনটো আমাৰ মানুহে খাবলগীয়া কোনো খাদ্য নহয়। বুটত মানে 1 কেজি বুটত আমি 200 গ্ৰামৰ অধিক আমি পাথৰ লোৱা দেখিব পৰিলক্ষিত হৈছে। গতিকে আমি দৈয়াং আঞ্চলিক ছাত্ৰ সন্থা বা এটা সক্ৰিয় দিব বিচাৰিছোঁ যোগান বিভাগ আৰু খাদ্য বিভাগক যে অতি কম নিম্ন মানদণ্ডৰ যি বুট বিতৰণ কৰিছে, আমি উন্নত মানদণ্ডৰ বুট বিতৰণ কৰিব বা খাদ্য সামগ্ৰী বিতৰণ কৰিব আমি অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ লগে লগে আমি দেখিবলৈ পাই আছোঁ যে সমবায় সমিতিয়ে পঞ্চায়তে যি সমবায় সমিতিয়ে খাদ্য সামগ্ৰী বিতৰণ কৰি আছে, আমি সেই বিতৰণটো আমি দেখি পাইছোঁ কোনো এখন পঞ্চায়তৰ কোনো এখন পঞ্চায়তৰ কিলোগ্ৰাম আমি নিমিলে। আমি ক'ৰবাত কোনোবা এখন পঞ্চায়তত আমি 1 কিলো পোৱা দেখিছোঁ, কোনোবা এখন পঞ্চায়ত 2 কিলো পোৱা দেখিছোঁ। আমি এনেকুৱা ধৰণৰ আমি দেখিছোঁ। গতিকে আমি দৈয়াং আঞ্চলিক ছাত্ৰ সন্থা বা মজিয়াৰ পৰা আমি দাবী জনাইছোঁ খাদ্য বিভাগ আৰু যোগান বিভাগক যে অতি শীঘ্ৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি উন্নত মানদণ্ডৰ খাদ্য সামগ্ৰী বিতৰণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমি ইতিমধ্যে দেখা পাইছোঁ যে যিসকল সমবায় সমিতিৰ নেতৃত্বত বুটমাহ যোগান বিভাগে যোগান ধৰিছিলে, সেইসমূহ অতি নিম্ন মানদণ্ডৰ হৈছে।